সাহায্য হিচাপেও আমি পাইছো আৰু 3,25,158 আত্মসহায়ক গোটে বৰ্তমানলৈকে বেংক ঋণ হিচাপে 4,136 কোটি টকা লাভ কৰিছে। লাহে লাহে আমি আগুৱাই গৈছো। কেন্দ্ৰীয় মন্ত্ৰী ডাঙৰী আহোঁতে মোক কৈছিলে যে অসমত NPA 10% হৈছে গৈ। তাৰমানে লোন ঘূৰাই নিদিয়া মহিলাৰ সংখ্যা বৃদ্ধি পাইছে। অৱশ্যে তেতিয়া কোভিড আছিলে, কিন্তু লাহে লাহে আমাৰ বাইদেউসকলে লোন ঘূৰাই দি তাক এতিয়া 2.56% লৈকে লৈ আহিলে, যিটো আমাৰ ৰাষ্ট্ৰীয় গড়ৰ লগত একে। কিন্তু এটা কথা আমাৰ বাইদেউসকলক আমি বুজাব লাগে যে বেংকক যদি আমি 1 লাখ টকা লোন ঘূৰাই দিম, অহাবাৰ বেংকে আমাক 2 লাখ টকা দিব। লোনটো 2 লাখ টকা যেতিয়া আমি ঘূৰাই দিম, আমাক 4 লাখ টকা দিব। সেই কাৰণে আমাৰ উদ্দেশ্য হ'ল যে আত্মসহায়ক গোট হ'ল প্ৰথম প্ৰচেষ্টা। আত্মসহায়ক গোটৰ পৰা আমি কলৈকে যাব লাগিব, নিজক এটা ক্ষুদ্ৰ উদ্যোগলৈকে লৈ যাব লাগিব। তাক কয় আমি ইংৰাজীত কওঁ MSME। প্ৰথমতে হলো সেলফ হেল্প গ্ৰুপ। কিন্তু যেতিয়া আমাৰ বছৰত এতিয়া ৰিমি হাজৰিকা বাইদেউৰ কথা ৰঞ্জিত দাস ডাঙৰীয়াই উল্লেখ কৰিছে যে 35 লাখ টকা বছৰত তেওঁলোকে ব্যৱসায় কৰে। তাৰমানে তেওঁলোক এটা MSME হৈ গ'ল। এইটো কাৰো সেলফ হেল্প গ্ৰুপ হৈ থকা নাই। যেতিয়া MSME হৈ গ'ল, তেতিয়া বেংকৰ লোন, সাবসিডি, তাত আকৌ বেলেগ বেলেগ চৰকাৰৰ আঁচনিবিলাক তাত আহি পৰিব। ৰাজ্য চৰকাৰৰ আঁচনি আছে, ষ্টেটৰ আঁচনি আছে। আমাৰ এই যদি গোটেই কেইটা গ্ৰুপক, আমাৰ যিমান কেইটা আজি 3,18,000 আমাৰ গ্ৰুপ আছে, 35 লাখ বাইদেউ আমাৰ ইয়াৰ লগত জড়িত হৈ আছে। এই 35 লাখ বাইদেৱে যদি কিবা একোটা উৎপাদন কৰে, আজি অসমত আমাক কিমান কণী লাগে? ডেইলি আমাৰ অসমত আমি 18 লাখ কণী আমি খাওঁ। কিন্তু আচলতে সেইটো কম, কাৰণ আমাৰ 3 কোটি মানুহ আছে। এইটো চৰকাৰী হিচাপ। ঘৰত খোৱাখিনি হিচাপ নকৰে, য'ত ঘৰতে উৎপাদন কৰি ঘৰত খালো। কিন্তু বজাৰৰ পৰাই 18-20 লাখ কণী আমি দিনত কিনো, এটলিষ্ট নগৰবিলাকত। আজি আপোনালোকে চিন্তা কৰক, অসমত 3 কোটি মানুহ আছে। মিড ডে মিলত কণী দিয়া হয়, আত্মসহায়ক গোটত কণী দিয়া হয়। আমাক প্ৰতিটো দিনত অতি নাই বুলিও 1 কোটি কণী আমাক প্ৰত্যেক দিনে লাগে। 3 কোটি অসমত 3,30,00,000 লাখ মানুহ আছে। কিমানটা গভৰ্ণমেণ্টৰ স্কিম আছে? আৰু আমাৰ গুৱাহাটীৰ মানুহবিলাকেতো যিসকলক অলপ হেল্থৰ এডভাইচত চলে, তেওঁলোকেতো ৰাতিপুৱা 2টা কণী, 1 গিলাচ গাখীৰ খাই জীৱনটো আৰম্ভ কৰে। গাঁৱতো আমাৰ মাসকলে, মই যেতিয়া প্ৰথম ইলেকশ্যন খেলো, গাঁৱত যাওঁ, গাখীৰ আৰু কণীটোৱে বইল কৰি পেলাই আমাক আনি সন্মুখত দি দিয়ে খাবৰ কাৰণে। তাৰমানে কণী আমাৰ পুষ্টিকৰ খাদ্য। এতিয়া 1 কোটি কণী আমি উৎপাদন কৰিব পাৰো। এগৰাকী মহিলাই এটাকৈ কণী উৎপাদন কৰিলে 35 লাখহে হ'ব, আৰু 2টা কণীটো থাকিয়ে যাব। তাৰমানে আমি কিমান কাম কৰিব পাৰো? আজি আপোনালোকে চাওক, গোটেই অসমত আমুল তাজা, কিবা তাজা, ইমান গাখীৰ আমি কিনো। কিন্তু গুজৰাটত কি হয়? প্ৰত্যেকজনী মহিলাই গাই গৰু ৰাখে, আৰু গাঁওখনৰ গাখীৰখিনি এটা গ্ৰুপে, আপোনালোকৰ যেনেকুৱা ফেডাৰেশ্যন হ'ল, ভিলেজ সংগঠন হ'ল, তেওঁলোকে গাখীৰখিনি একত্ৰিত কৰি আমুললৈকে পঠাই দিয়ে। আৰু সেই গাখীৰ আজি আমি অসমত খাওঁ, গুজৰাটৰ গাখীৰ। গুজৰাটত প্ৰতিদিনে কিমান গাখীৰ উৎপাদন হয়? প্ৰায় 4.5 লাখ 5 লাখ লিটাৰ গাখীৰ প্ৰত্যেক দিনে উৎপাদন হয়। আৰু অসমত আমাৰ কিমান উৎপাদন হয়? 1 লাখ লিটাৰ। তাৰমানে আজিও আমাৰ অসমৰ গ্ৰাম্য অৰ্থনীতি বা অসমৰ অৰ্থনীতিটো আমি বাহিৰৰ ওপৰত নিৰ্ভৰশীল। কিন্তু এই বস্তুবিলাক আমি উৎপাদন কৰিব পাৰো। কণীটো আমি ইয়াত কিয় উৎপাদন কৰিব নোৱাৰো? গাখীৰ আমি কিয় নোৱাৰো? কোভিডৰ সময়ত মাছৰ গাড়ী অহা নাছিলে, কিন্তু আমাৰ মাছ মানুহে খাই আছিলে। তাৰমানে এতিয়া মাছত আমি আত্মনিৰ্ভৰশীল হ'ব পাৰিছো যোৱা 3-4টা বছৰত। কিন্তু মাছৰ খাদ্যটো আকৌ আমি কলিকতাৰ পৰা আনিব লাগে।
ফিছত আমি সেলফ